Hello, good morning সকলোকে মিনময় গোলাঘাট ব্লগ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি আহি আছোঁ এতিয়া বৰ্তমান মাজুলীত আছোঁ, মাজুলী সত্ৰলৈ আহি আছোঁ চাবলৈ। মোৰ লগত আহি আছে এতিয়া বৰ্তমান এয়া জুন, মোৰ লগত আহি আছে জুন আৰু এইটো আহি আছে মন্দিৰ। আমি টমটমত গৈ আছোঁ, এতিয়া পামগৈ, বেছি দূৰ নাই। আজি আমাৰ ছেকেণ্ড নিশা হৈ আছে মাজুলীত। তাৰপাছত আজি আছে দেউলুকা পাণ্ডুলিপি দেখুৱাই আছোঁ। চাই থাকক আপোনালোকে, মই কি কি দেখোঁ সত্ৰত দেখুৱাই আছোঁ আপোনালোকক। এয়া আমি সত্ৰ পালোহি, গেটখনত বৰ্তমান পাইছোঁহি এতিয়া আমি। এয়া হৈছে গেটখন, সত্ৰখন গেট, কি সুন্দৰ দেখিছে গেটখনকে। অঁ ঠিক আছে, এয়া দাদা গ'লগৈ, আমি দাদাৰ লগত আহিছিলোঁ। চাই থাকক আমি, এয়া শ্ৰী শ্ৰী গড়মূৰ সত্ৰ মাজুলী দেখিছে। এয়া প্ৰৱেশ দুৱাৰ, আমি সোমাইছোঁ এতিয়া। এয়া আমি গোটেইকেইটা দুগল চাকি লৈছোঁ। মিঠাতেল ল'ম। এয়া আইতা আৰু ককাই এয়া ব্যৱহাৰ কৰি আছে। আৰু এটা ৰোজ আছে। অঁ আপোনালোক ইয়াত কিমান দিনৰ পৰা আছে, কিমান বছৰ হ'ল ইয়াত থকা? 17 চনৰ পৰা ন? ইয়াতে জন্ম আপুনি 17 চনৰ পৰা কৰি আছে ন? অঁ অঁ, ইয়াত এইবিলাকো বিকে ককাহঁতে। দি দিয়া, ইয়াত দুটা তাত দুটা, মানে যে গছ চাকি দিছে তাত সেইমতে দি দিয়া। অঁ, এয়া নিজে বনাই ন? এইটো পকা তেল, এইটো পিয়ৰ ভাজি পেলাই কৰা। অঁ, এইটো পিয়ৰ কেঁচা তেলটো, এইটো পিয়ৰ তেলটো ন, সৰিয়হ। এইটো পকা তেল, সৰিয়হ ভাজি পেলাই কৰা হয়। এইটো নাকত ধৰি যাব গোন্ধটো। এইটো ভাজি পেলাই কৰিছে। অঁ, এইবিলাকৰ দাম? এইটো 200 ন? অঁ, এইটো তোমাৰ এইটো লেভেলটো। অঁ, এইটো লেভেল পকা তেল ন, পকা তেল। অঁ, পকা তেল মানে বটলটো তোমাৰ বেলেগ বটলত আমি ভৰাই দিছোঁ। অঁ, আপোনালোকে ঘৰতে কৰে নে এইটো? এইটো শালৰ পৰা আনো। অঁ, ঘৰতে। বাকীবিলাক আমাৰ নিজৰ ঘৰত। অঁ, এইটো শালৰ পৰা, শালখন দূৰত আছে মানে, তাৰপৰা আনিব লাগে। অঁ অঁ, এইফালে চাপৰিত আছে শালখন। অঁ, এইটো দুটা আছে ইয়াত। হ'ব নকওঁ। এটা ৰ'জ হ'ল দেই, একো নাই, ৰ'জ তাৰ ভাগ্যত যিটো আছে ন। হ'ব এটাই হ'ব। কেইটকা দিব লাগিব এতিয়া? গোটেইখিনি? অঁ, গোটেইকেইটা 30 টকা 90 টকা মানে 90 30। কি অনলাইন মাৰিবা নি? পানী টেঙা ঘৰতে বনোৱা। আৰু এইটো খাৰলিটো নাদেখা, যাওঁ দেখুৱাচোন খাৰলিটো। এইবোৰ কেইটকাকৈ? 10 টকাকৈ। এই যাওঁতে লৈ যাম দেই। ঠিক আছে, অঁ আহিছোঁ দেই আমি। এয়া আমি প্ৰথমখন গেট প্ৰায় হ'লোঁ, এয়া দ্বিতীয়খন গেট আমি সোমাইছোঁহি আহি। জোতা চেণ্ডেল ন্যায় নিষেধ বুলি লিখা আছে। এয়া সোমাইছোঁহি আমি সত্ৰত, ভিতৰত প্ৰৱেশ কৰিছোঁ। একদম নিজান পৰিৱেশ, কোনো হুলস্থুল নাই। মানুহ আহে, আহি সেৱা কৰি ভগৱানৰ ওচৰত আকৌ যায়গৈ, সকলো গুচি যায়। ইয়াত গছবিলাকো বহুত ডাঙৰ ডাঙৰ, সোণাৰু গছ, তাৰপৰা বকুল গছ, এনেকৈ নাম লিখা আছে। আৰু গছবিলাকো বহুত ডাঙৰ ডাঙৰ গছেই আছে। আৰু আটাইতকৈ ভাল লাগিছে পৰিৱেশটো ইমানেই নিজান যে একদম বহুত একদম শান্তি পৰিৱেশ এটা আছে ইয়াত। চৰাই চিৰিকটি মাতবিলাক একদম সৰুকৈ গীত ধুনীয়াকৈ ওলাই আছে। এতিয়া আমি প্ৰৱেশ কৰিছোঁ। এইভাগে হৈছে সেই নামঘৰ সত্ৰবিলাক। ইয়াত কি সুন্দৰ সুন্দৰ চিত্ৰ অংকন কৰা হৈ আছে, চাৰিওফালে দেখিছে। এই চিত্ৰবিলাক ইমান সুন্দৰকৈ অংকন কৰা আছে ইয়াত, দেখা পাইছে। এয়া মূৰ্তিবিলাকো ইয়াত কি ধুনীয়াকৈ দি থোৱা আছে, সকলো দেখিছে। চাৰিও চাইডে এইবিলাক আছে। এইভাগে মণিকূট হয়। ইয়াতে মণিকূট ভাগ আছে, এয়া দেখিছে।
দেখিবলৈও সুন্দৰ মণিকূট পাত আৰু ইয়াত লিখা আছিলে যে ওম নমো ভগৱতী বাসুদেৱায় নমঃ বুলি লিখা আছে নমো বুলি লিখা আছে এয়া দেখাইছে মেইন যি নামঘৰ ভাগৰ খুঁটাবিলাক কিমান সুন্দৰ ডাঙৰ ডাঙৰ দেখিছে এয়া গৰুণ দেৱতা আৰু আছে ইয়াত আছে তোমাৰ ইমানে কি ক'লো নে চাওঁতে ভিডিঅ' কৰোঁতে ক'তে ভিডিঅ' নকৰিলে দিয়ে মানে হেৰি মানে চাওঁতে পৰিৱেশটো ইমানেই ভাল লাগিছে চাওঁতে জেগাবিলাক দেখি ভিডিঅ' কৰিবলৈ ভিডিঅ' মানে কি লাল অকল মোবাইলটো দেখুৱাই আহিলোঁ কিন্তু যে মই চাই আহিলোঁ হৈ ভিডিঅ' নকৰিলোঁ ভিডিঅ'টো ক্লিক নকৰাকৈ আপোনালোকে চাই যাওক চব দেখাই যাব মামাই চব দেখাই যাব ভিডিঅ'টো ক্লিক নকৰাকৈ চাই থাকিব দেই চাই থাকিব আপোনালোকে পৰিৱেশটো দেখালোঁ গছ শুনি আছে চাৰিওফালে গোস্বামী প্ৰভু তেওঁ আৱিৰ্ভাৱ হৈছিলে 1835 চনত আৰু তেওঁৰ তিৰোভাৱ হৈছে 1906 চনত তেওঁ আছিলে দেখিলে আপোনালোকক কৃষ্ণচন্দ্ৰদেৱ হেল্ল' আমি সত্ৰৰ পৰা ওলাই আহিলোঁ এতিয়া বৰ্তমান হোটেলতে কিবা এটা খাই লওঁ আৰু কিবা যি পাৰোঁ আৰু হয়নে বাৰু তাৰপিছত কি পাওঁ এতিয়া খাই লওঁ আটাইতকৈ জমনি কথা এটা কওঁ দেই ইয়াৰ হেনো বোলে আপোনাৰ হেৰি কিবা হেনো পাপ কাম ধেৰ কৰিছিলে হেনো এই সত্ৰলৈ আহিয়ে বোলে গংগাত কৰে মানে মোৰ ভাগৰ আজি পাপ কামবিলাক মানে মুক্তি হৈ গ'ল যেন লাগিছে মানে মোৰ সেনেকুৱা অনুভৱটো মানে তেনেকুৱা হৈছে মানে পুৰা মানে মনটো আজি পুৰা ফ্ৰেছ লাগি গৈছে মোৰ ভাগৰ লোকে হেনো গংগাত স্নান কৰি আপোনাৰ পাপ যায় ইয়ালৈ আহি পাপ কামখিনি বোলে মুক্ত হোৱা যেন লাগিছে হেনো নমস্কাৰ মোৰ নাম জোন গগৈ দেখিছেনে কেনেকুৱা আমাৰ পপিয়া ল'ৰা থাকে আমাৰ লগত কিন্তু ক'ব এটা সেইটো ইয়াৰ হেনো গাৰ্লফ্ৰেণ্ডে ফোনে নধৰা হ'ল আজি আপোনালৈ অহা পাবলৈ যাবলৈ চৰি খানা খাবলৈ আহিলোঁ গোটেইকেইটা বহিছোঁ এতিয়া আহিছিলে গোটেইকেইটাই খাম পৰঠা অৰ্ডাৰ দিছোঁ আৰু চাহ খাবলৈ কিবা এটা বিচাৰিম কি খাওঁ এতিয়া ক'ব আপোনালোকক চাহ কি খাবা লগত চাহ কি খাবা লগত কি লগত চাহ খাবা যে লগত কি খাবা লগত মই খানা পানী এগিলাচ খাম তাৰপিছত নিমখটো আছে এটা কথা এটাতকৈ নুশুনাই ভাল গম পাইছে বাদ দিয়ক আৰু দেখুৱামেই ডাইৰেক্ট এয়া গোটেইকেইটা খাই লওঁ যিহেতু কাৰোবাৰ চাহ খাম চাহ খোৱাটো দেখুৱাই আছে হেল্ল' তাৰপৰা আমি সত্ৰৰ পৰা আহিলোঁ আহি মই ৰুমত আহিলোঁ ৰুমত আহি ড্ৰেছ চলাই অলপ শুই দিলোঁ কৰা নহ'ল ভিডিঅ'টো এতিয়া কৰিছোঁ যিহেতু মানে তাৰপৰা আহি ভাগৰ লাগিলে ন ভাগৰ লাগি অলপ শুই দিলোঁ মানে আহি পেলাই আপোনাৰ কি কৰিলোঁ মুখত মানে অলপ কি কওঁ হেৰি মাখন সানিছোঁ যিহেতু মুখৰ মানে আমাৰ টোপনি ক্ষতি হয় ন টোপনি ক্ষতি হয় গুটি পূৰা হৈ গৈছে মানে গুটি উঠিছে মুখত আৰু আপোনাৰ ক'লা দাগ মানে অলপ হৈছে আপোনাৰ যদি গাখীৰ বা মাখন বা ঘিউ এনেকুৱা কিবা থাকে সেইবিলাক যদি আপোনালোকে ঘঁহা যায় তেতিয়া অলপ নাইকিয়া হয় মানে অলপ প্ৰায় যায় বুলি নকওঁ মই অলপ নাইকিয়া হয় এয়া দেখিছে মোৰ অলপ এতিয়া যেনেধৰণে গৈছিলোঁ অলপ হৈ গৈছে শ্লাইড হৈছে বাৰু ঠিক আছে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব কমেণ্ট কৰিব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' আৰু মই দি যাম মাজে মাজে দি যাম সদায় দি যোৱা নহয় অৱশ্যে ঠিক আছে বাই বাই ভিডিঅ'টো